ওয়েলকাম টু ডাবল হেশট্যাগ অসমীয়া ইনফরমেশ্যন। আজি আমি ফিজিক্সৰ কেইটামান প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আলোচনা কৰিম। সো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। এতিয়া আমি ফাৰ্ষ্ট কোৱেশ্যন চাম। ফাৰ্ষ্ট কোৱেশ্যন চাব পাৰিছে, তামৰ বাবে তলৰ কোনটো লেখে উষ্ণতাটিৰ লগত ৰদকতাৰ পৰিৱৰ্তন সঁচায়। ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰটো হৈছে 3 নম্বৰ। ইয়াৰ পিছত আমি নেক্সট কোৱেশ্যন চাম। ইয়াতে নেক্সট কোৱেশ্যনত চাব পাৰিছে, দুটা মাধ্যমৰ অন্তৰ্গতি সীমাৰ বাবে বুষ্টাৰৰ কোণ IB হ'ব লাগে। ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰটো হৈছে 3 নম্বৰটো। ইয়াৰ পিছত আমি নেক্সট কোৱেশ্যন চাম। ইয়াতে নেক্সট কোৱেশ্যনত কৈছে, সমান ধাৰণ শক্তি A আৰু B দুটা চিলিণ্ডাৰক পৰস্পৰৰ লগত এটা ষ্টকেৰে সংযোগ কৰা হ'ল। এত সমান উষ্ণতা আৰু চাপত আদৰ্শ গেছ এটা ৰখা হৈছে। B সম্পূৰ্ণ বায়ুশূন্য কৰা হৈছে। গোটেই প্ৰকোষ্ঠটো তাপীয়ভাৱে অন্তৰক ষ্টপটক হঠাতে খুলি দিয়া হ'ল। প্ৰক্ৰিয়াটো হ'ল, ইয়াতে 1 নম্বৰত কৈছে সমউষ্ণি, 2 নম্বৰত কৈছে তাপৰোধী, 3 নম্বৰত কৈছে সময়তনী, 4 নম্বৰ কৈছে সমচাপ। ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰটো হৈছে তাপৰোধী। ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যন চাম। ইয়াতে নেক্সট কুৱেশ্যনত চাব পাৰিছে, কি কৈছে, 4 কেজি আৰু 6 কেজি ভৰৰ দুটা বস্তু এডাল ভৰহীন তাৰৰ 2 মূৰে গাঁঠি দিয়া হ'ল। তাৰ ডালে এটা ঘৰ্ষণহীন পুলিৰ ওপৰেৰে গতি কৰে। চিত্ৰত দেখুওৱা মাধ্যাকৰ্ষণ ত্বৰণ জিৰ সম্পৰ্কত তন্ত্ৰটোৰ ত্বৰণ হ'ব। ইয়াতে A উলিয়াব দিছে, A = what। এতিয়া আমি চাম কেনেকৈ A উলিয়াব লাগে। ইয়াতে আপোনালোকে চাব পাৰিছে, আমি এটা সূত্ৰ জানো যে A = m1 - m2 × g / m1 + m2। ইয়াতে আপোনালোকৰ m1টো আপোনালোকৰ ইয়াতে ডাঙৰ হ'ব লাগিব m2তকৈ। ইয়াতে আমি যদি ইয়াতে বহাই দিওঁ, ইয়াতে m1ৰ মান ইয়াতে দেওয়া আছে আপোনালোকৰ 6 ডাঙৰ যেটো, আৰু m2ৰ মান ইয়াতে 4 দেওয়া আছে, ইয়াতে সৰুটো 4 আৰু টু g ইয়াতে g ৰাখি দিম। ইয়াতে আপোনালোকৰ 6ৰ পৰা 4 মাইনাছ কৰিলে ইয়াতে 2 থাকিব, আৰু ইয়াতে 4 + 6 কৰিলে ইয়াতে 10 হ'ব। ইয়াতে আপোনালোকৰ কটাকটি কৰি কিনে আপোনালোকৰ ইয়াতে g/5 আহি যাব। সো আপোনালোকৰ ইয়াতে শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰটো g/5। ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যন চাম। ইয়াতে নেক্সট কুৱেশ্যনত চাব পাৰিছে, বিদ্যুৎ চুম্বকীয় তৰংগৰ প্ৰাবল্যৰ ক্ষেত্ৰত বিদ্যুৎ ক্ষেত্ৰ আৰু চৌম্বক ক্ষেত্ৰৰ উপাংশৰ অৰিহণাৰ অনুপাত হ'ল। ইয়াতে C বিদ্যুৎ চুম্বকীয় তৰংগটোৰ দুটি। ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ 2 নম্বৰটো 1:1। ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যন চাম। ইয়াতে নেক্সট কুৱেশ্যনত কৈছে, প্ৰতিচাপৰ মাত্ৰাসমূহ হ'ল। ইয়াতে আপোনালোকৰ প্ৰতিচাপৰ মাত্ৰা উলিয়াব দিছে। ইয়াতে 1 নম্বৰত আছে ml T−2, 2 নম্বৰত আছে ml² T−2, ইয়াতে 3 নম্বৰত আছে ml0 T−2, ইয়াতে 4 নম্বৰ কৈছে ml−1 T−2। ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰটো হৈছে 4 নম্বৰটো ml−1 T−2। ইয়াতে আপোনালোকৰ প্ৰতিচাপৰ এইটো মাত্ৰা। ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যন চাম। ইয়াতে নেক্সট কুৱেশ্যনত কৈছে, সৰল পৰ্যাবৃত্ত গতিত এটা কণাৰ সৰণ আৰু ত্বৰণৰ মাজৰ দশা পাৰ্থক্য হ'ল। ইয়াতে আপোনালোকৰ 1 নম্বৰত দিয়া আছে পাই ৰেডিয়ান, 2 নম্বৰত আছে 3π/2 ৰেডিয়ান, ইয়াতে 3 নম্বৰত আছে π/2 ৰেডিয়ান, ইয়াতে 4 নম্বৰত আছে 0। ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰটো হৈছে পাই ৰেডিয়ান 1 নম্বৰটো। ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যন চাম। সৰু কোণৰ প্ৰিজম কোণ A এখন পৃষ্ঠত এটা পোহৰ ৰশ্মি I আপতিত কোণত আপতিত হৈছে আৰু বিপৰীত পৃষ্ঠৰ পৰা লম্বভাৱে নিৰ্গমন হৈছে। যদি μ প্ৰিজমটোৰ পদাৰ্থৰ প্ৰতিসৰণাংকৰ গুণাংক হয়, তেতিয়া আপতন কোণটো প্ৰায়। ইয়াতে আপোনালোকে চাব পাৰিছে, ইয়াতে 1 নম্বৰত A/2μ, 2 নম্বৰত কৈছে 2A/μ, 3 নম্বৰত কৈছে μA, 4 নম্বৰত কৈছে μA/2। ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰটো হৈছে 3 নম্বৰটো μA। ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যন চাম। নেক্সট কুৱেশ্যনত কৈছে, যিবোৰ কঠিন পদাৰ্থৰ ৰ'দৰ তাপ গুণাংক ঋণাত্মক হয় সেইবোৰ পদাৰ্থ হ'ল। ইয়াতে 1 নম্বৰত কৈছে ধাতু, 2 নম্বৰত কৈছে কেৱল উপৰিবাহী, 3 নম্বৰত কৈছে কেৱল অৰ্ধপৰিবাহী, 4 নম্বৰত কৈছে অপৰিবাহী আৰু অৰ্ধপৰিবাহী। ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰটো হৈছে 4 নম্বৰটো অপৰিবাহী আৰু অৰ্ধপৰিবাহী। ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যন চাম। ইয়াতে নেক্সট কুৱেশ্যনত চাব পাৰিছে, সাৰ্থক সংখ্যাৰ কথা বিবেচনা কৰিলে 9.99
m minus 0.0099 m और मान किमान হ'ব ইয়াতে আপোনালোকৰ সিগনিফিকেন্ট ফিগাৰ্স উলিয়াব দিছে সো আমি ইয়াতে দেখাম সিগনিফিকেন্ট ফিগাৰ্স কেনেকৈ উলিয়াব লাগে ইয়াতে আমি 9.99 ইয়াতে আপোনালোকে চাব পাৰিছে ইয়াতে 99.99 মাইনাস ইয়াতে 0.0099 কৰিলে ইয়াতে আপোনালোকৰ আহি যাব 9.9801 ইয়াতে আপোনালোকৰ সিগনিফিকেন্ট ফিগাৰ্স বুলি কৈছে ইয়াতে আৰ্থ সংখ্যা হলে আপোনালোকৰ পইণ্টৰ পিছত দুটা সংখ্যা ৰাখিব পাৰে ইয়াতে 98 হৈ যাব সো আপোনালোকৰ ইয়াতে শুদ্ধ উত্তৰটো হৈ যাব 2 নম্বৰটো 9.98 মিটাৰ ইয়াৰ পিছত আমি নেক্সট কোৱেশ্চন চাম নেক্সট কোৱেশ্চনত ইয়াতে চাব পাৰিছে তলৰ কোনটোৰ বাবে বৰ আৰ্হি প্ৰযোজ্য নহয় বৰ আৰ্হি কোনটোৰ প্ৰযোজ্য নহয় ইয়াতে 1 নম্বৰত কৈছে হাইড্ৰোজেন পৰমাণু 2 নম্বৰত কৈছে এককভাৱে আয়নিত হিলিয়াম পৰমাণু 3 নম্বৰত কৈছে ডাইটেনৰ পৰমাণু 4 নম্বৰত কৈছে এককভাৱে আয়নিত নিয়ন পৰমাণু ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰটো হৈছে 4 নম্বৰটো এককভাৱে আয়নিত নিয়ন পৰমাণু ইয়াৰ পিছত আমি নেক্সট কোৱেশ্চন চাম ইয়াতে নেক্সট কোৱেশ্চনত চাব পাৰিছে এটা পদাৰ্থৰ 0.5 গ্ৰাম ভৰৰ সমতুল্য শক্তি হল ইয়াতে আপোনালোকৰ এটা পদাৰ্থৰ 0.5 গ্ৰাম ভৰৰ সমতুল্য শক্তি উলিয়াব দিছে ইয়াতে আমি শক্তি কেনেকৈ উলিয়াব লাগে ইয়াতে আমি চাম ইয়াতে আমি জানো যে E = mc² ইয়াতে আমাৰ m দিয়া আছে এটো 0.5 আমাৰ 0.5 দিয়া আছে এটো আমি কেজিত কনভার্ট কৰিম ইয়াতে কেজিত হলে 0.5 * 10⁻³ তাৰ পিছত ইয়াতে mc² c ৰ মান আমি জানো যে 3 * 10⁸ ইয়াতে আপোনাৰ স্কয়াৰ আছে ইয়াতে স্কয়াৰ দি দিছো ইয়াৰ পিছত আপোনালোকৰ এটো পূৰণ কৰিলে আপোনাৰ ইয়াতে আহি যাব 4.5 * 10⁻13 জুল ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ 2 নম্বৰটো সো আজিৰ কাৰণে এইখিনি আছিল এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবলৈ আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব সো থ্যাংক ইউ ফৰ দিস ওয়াচিং দিস ভিডিওস